পুনৰ কাশ্মীৰত পাকিস্তানী সেনাৰ আক্ৰমণ পাকিস্তানী সেনাৰ অতৰ্কিত আক্ৰমণত শ্বহীদ দুজন সেনা জোৱান ইয়াৰে এজন জোৱান অসমৰ বৰপথাৰৰ পদম বাহাদুৰ শ্ৰেষ্ঠ বুলি জানিব পৰা গৈছে আনজন শ্বহীদ জোৱানৰ নাম হৈছে গামিল কুমাৰ শ্ৰেষ্ঠ 39 নং গুৰখা ৰেজিমেণ্টত কৰ্মৰত আছিল দুজন জোৱান শ্বহীদ পদম বাহাদুৰ শ্ৰেষ্ঠই এৰি গৈছে পত্নী দুগৰাকী কন্যা ইতি পুত্ৰ আৰু পিতৃ মাতৃক এই ঘটনাৰ পাছতে বৰপথাৰ হাতীঘুলিৰ বাসভৱনত শোকৰ ছাঁ পৰিছে আনজন শ্বহীদ জোৱান গামিল কুমাৰৰ ঘৰ নেপালত বুলি জানিব পৰা গৈছে ইফালে পাকিস্তানী সেনাৰ আক্ৰমণত নিহত বীৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাইছে সেনা প্ৰধান বিপিন ৰাৱতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে সেনা প্ৰধানগৰাকীয়ে উল্লেখযোগ্য যে পাকিস্তানী সেনাক প্ৰত্যাক্ৰমণ জনাই ভাৰতীয় সেনাই চলোৱা অভিযানত 10 জন পাকিস্তানী সেনাৰো মৃত্যু হৈছে লগতে ভাৰতীয় সেনাই বীৰত্বৰে ধ্বংস কৰিছে সন্ত্ৰাসবাদীৰ 3টাতকৈও অধিক ঘাটি আমি পুনৰবাৰ জনাইছো এক শোকবাৰ্তা পুনৰ কাশ্মীৰত পাকিস্তানী সেনাৰ আক্ৰমণ পাকিস্তানী সেনাৰ অতৰ্কিত আক্ৰমণত শ্বহীদ দুজন সেনা জোৱান ইয়াৰে এজন জোৱান অসমৰ বৰপথাৰৰ পদম বাহাদুৰ শ্ৰেষ্ঠ বুলি জানিব পৰা গৈছে আনজন শ্বহীদ জোৱানৰ নাম গামিল কুমাৰ শ্ৰেষ্ঠ 39 নম্বৰ গুৰখা ৰেজিমেণ্টত কৰ্মৰত আছিল দুজন জোৱান আৰু শ্বহীদ পদম বাহাদুৰ শ্ৰেষ্ঠই এৰি গৈছে পত্নী দুগৰাকী কন্যা এটি পুত্ৰ আৰু পিতৃ মাতৃক আৰু এই ঘটনাৰ পাছতে বৰপথাৰ হাতীঘুলিৰ বাসভৱনত শোকৰ ছাঁ আনজন শ্বহীদ জোৱান গামিল কুমাৰৰ ঘৰ নেপালত বুলি জানিব পৰা গৈছে আৰু অধিক তথ্য জনাবলৈ আমি এই মুহূৰ্তত সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক মাহমুদ আলীৰ সৈতে মাহমুদ ভাৰত পাকিস্তান সীমান্তত পাকিস্তান সেনাৰ গুলীবৰ্ষণত ভাৰতৰ দুগৰাকীকৈ সৈনিকে শ্বহীদ হ'ব লগা হ'ল আৰু সেই দুগৰাকী সৈনিকৰ ভিতৰত এগৰাকী সৈনিক হৈছে অসমৰ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত হাতীঘুলি নামৰ গাঁৱৰ সেইজন হ'ল পদুম বাহাদুৰ শ্ৰেষ্ঠ আমি তেওঁৰ ঘৰত আহি উপস্থিত হৈছোঁ আৰু ইতিমধ্যে এই যি সৈনিকগৰাকী যি শ্বহীদ হৈছে এই বাতৰি পোৱাৰ লগে লগে দেখা গৈছে যে এই পৰিয়ালটোৰ মাজত এক শোকৰ ছাঁ পৰিছে আৰু এক শোকাকুল পৰিৱেশ হৈছে এই পৰিয়ালটোৱে এতিয়া এনেধৰণৰ এক হৃদয় বিদাৰক যি এক ঘটনা যে পৰিয়ালৰ যি এক দুখ খবৰ তেওঁলোকে লাভ কৰাৰ পিছত দেখা গৈছে যে তেওঁলোক এই পৰিয়ালটো এতিয়া মৰ্মাহত হৈছে আৰু নিউজ লেভৰ দৰ্শকক দেখুৱাইছোঁ তেওঁলোকৰ পৰিয়াল এই শ্বহীদ পদুম বাহাদুৰ শ্ৰেষ্ঠৰ তেওঁৰ এটি কন্যা দুটি পুত্ৰ সন্তান পত্নী আৰু পিতৃ মাতৃ আছে আৰু ইতিমধ্যে এই পদুম বাহাদুৰ শ্ৰেষ্ঠৰ ঘৰত তেওঁৰ আত্মীয় স্বজনকে আদি কৰি সকলো আহি ইয়াত উপস্থিত হৈছে আৰু তেওঁলোকে খবৰ লৈছে গতিকে আমি পোনে পোনে যোৱাৰ চেষ্টা কৰিম তেখেতৰ পত্নীৰ কাষলৈ যোৱাৰ চেষ্টা কৰিম গতিকে আপোনালোকে কেতিয়া খবৰটো পালে হয় আৰু কেতিয়া আহিব কিবা কৈছে নেকি এইটো ডিচেম্বৰ মাহত আহিম কৈছিলে হয় আৰু কেতিয়া আহিছিলে তেওঁ মে মাহত আহিছিলে হয় নিশ্চয়কৈ তেওঁ মে মাহত আহিছিলে আৰু পুনৰ তেওঁ ডিচেম্বৰত অহাৰ কথা আছিল কিন্তু তেওঁৰ যি এক বাতৰি এই বাতৰিয়ে সকলোকে এতিয়া এক মৰ্মাহত কৰিছে গতিকে এনেধৰণৰ এক পৰিৱেশ আমি চেষ্টা কৰিম তেওঁৰ পিতৃ আছে পিতৃৰ পৰাও জনাৰ চেষ্টা কৰিম কেতিয়া আহিছিলে আপোনাৰ ল'ৰাটো মে মানে কেনেকৈ আছিলে আচ্ছা কালি ফোন কৰি কি কৈছে অফিচৰ পৰা এইটো মই গাঁৱত গৈছিলোঁ আৰু গমেই নাই সেইকাৰণে আৰু ঘৰত আহোঁতেই শুনি পাইছে আৰু হয় নিশ্চয়কৈ ইতিমধ্যে তেওঁলোকে এই খবৰ লাভ কৰিছে আৰু আছে কিছু লোক আছে আমি ইয়াৰ স্থানীয় লোক আছে আমি তেওঁলোকৰ পৰাও জনাৰ চেষ্টা কৰিম দাদা আপোনালোকে কেতিয়া খবৰ পালে আৰু কি জনাইছিলে তাৰ পৰা ক'ব নেকি অলপ থিয় হৈ লওক আমি আজি যিটো মৰ্মান্তিক ঘটনা যোৱা কালি 20 তাৰিখে 10 মান বজাত খবৰ পালোঁ যে আমাৰ চুবুৰীয়া যিজন
সীমান্ত এলেকাত ডিউটি আছিল তেওঁ শ্বহীদ হোৱা বুলি গম পাইছোঁ গতিকে তেওঁ কোনটো ৰেজিমেণ্টৰ আছিল তেওঁ 39 ডিয়াৰৰ আছিল 39 গোৰ্খা ৰেজিমেণ্ট 39 গোৰ্খা ৰেজিমেণ্টৰ আছিল গতিকে তেওঁ মানে শ্বহীদ হোৱা শুনি আমি মৰ্মান্তিক যথেষ্ট গাঁৱৰ গোটেই গাঁওসমূহে মানে শোকাবুল অৱস্থাত আছোঁ আৰু তেওঁ যোৱা 2001 চনত এই ভাৰতীয় সৈন্যত মানে যোগদান দিছিলে আজি 19 বছৰ দিন তেওঁ সৈন্যত কাম কৰি আহিছে গতিকে আমি ভাবোঁ তেওঁৰ মানে দুটা ল'ৰা এটি কন্যা মা আছে দেউতা আছে আৰু বিশেষ এতিয়া কেতিয়া আনিব এই কথাখিনি জনাইছে নেকি না এতিয়া কেতিয়া আনিব মানে আমি ফোন যোগেদি খবৰ লওঁতে তাত মানে তেওঁলোকৰ সৈন্যৰ নিয়ম নীতি কৰি কমাণ্ডাৰ চেলুট দি মানে তেওঁলোকৰ নিয়ম শেষ কৰি অনা কথা আমাক জনাইছে হয় নিশ্চয়কৈ ইতিমধ্যে যি সেনা সূত্ৰৰ পৰা এই পৰিয়ালক অৱগত কৰিছে যে তেওঁলোকৰ যি নিয়ম নীতি আছে সমূহ কৰি পেলাই এই পৰিয়ালক এই যি নশ্বৰ দেহ তেওঁলোকে সমজাই দিব আৰু ইতিমধ্যে মই দেখুৱাইছোঁ নিউজ লেবৰ দৰ্শকক যে এই যি পদুম বাহাদুৰ শ্ৰেষ্ঠৰ যিগৰাকী সৈনিক পাক সেনাৰ হাতত তেওঁ শ্বহীদ হ'ব লগা হ'ল দেশ মাতৃৰ কাৰণে তেওঁ শ্বহীদ হ'ব লগা হ'ল গতিকে সেই শ্বহীদ সৈনিকগৰাকীৰ গৃহত আহি আমি উপস্থিত হৈছোঁ ইয়াত এক শোকাকুল পৰিৱেশ এক পিতৃ মাতৃ তেওঁলোক সকলো আৱেগিক হৈ আছে আৰু পুত্ৰৰ যি বাতৰি এই বাতৰি লাভ কৰাৰ পিছত তেওঁলোকে মৰ্মান্তিক হৈ পৰিছে পৰিয়ালটো ইতিমধ্যে দেখা গৈছে যে অঞ্চলটোৰ বিভিন্ন লোক যি শুভাকাংক্ষী লোক এই সকলো আহিছে আহি পেলাই এই পৰিয়ালটোক তেওঁলোকক যি সমবেদনা জ্ঞাপন কৰিছে গতিকে আৰু তেওঁলোকে বৰ্তমানলৈকে কিন্তু সৈন্য সূত্ৰৰ পৰা মাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শ্বহীদগৰাকীৰ বাসগৃহ